তো হে এভৰিৱান সানডে উপলক্ষে আমি গৈ আছো ভীমাশংকৰ জ্যোতিৰ্লিংগ মন্দিৰলৈ যোৱা সময়সীমাখিনি হৈছে ৰাতিপুৱা 7 বজাৰ পৰা আবেলি 5 বজাৰ ভিতৰত মন্দিৰলৈ গলে এনেকুৱা দোকানটো দেখিবই দোকানৰ পৰা চাকিবন্তি লৈ মন্দিৰলৈ প্ৰস্থান কৰিলো গৈ থাকোতে প্ৰথমে ৰাস্তাতে থকা গণেশ মন্দিৰটো দৰ্শন কৰি ভীমাশংকৰলৈ বুলি আগবাঢ়িলো আৰু এইখনে হৈছে মেইন গেটখনৰ বাওঁফালে আছে নন্দী আৰু সোঁফালে আছে 9টা শিৱলিংগৰ সৈতে 12টা ৰাশি থকা এটা চক্ৰ আৰু এইটোৱে হৈছে মন্দিৰৰ ভিতৰৰ পৰিৱেশটো এই সৰু ঝৰ্ণাটোৰ সৈতে এইটো হৈছে 7টা জ্যোতিৰ্লিংগৰ ভিতৰত অসমত থকা 6 নম্বৰ জ্যোতিৰ্লিংগটো ওপৰৰ পৰা গোটেই পৰিৱেশটো চাওকচোন হসাকে ঠাইখিনি খুব ভাল লাগে খুব পিসফুল হয় ঠাইখিনি আৰু আমিও ঠাইখিনি আমোদ লৈ আছিলো মন্দিৰৰ পৰা উভতি আহতে দেখিলো অমৃত ভাণ্ডাৰ ভক্তসকলৰ বাবে তাত বিনামূলীয়া খাদ্যৰ যোগান ধৰে আৰু এয়াই আছিল আমাৰ দুয়োটাৰে থালি